গ্ৰাফত চানেকি তুলি থকাৰ পৰাই আৰম্ভ কৰা ভিডিঅ'টি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আগতে যে ভিডিঅ'টো দিছিলোঁ আপোনালোকে ইমান মৰম আৰু সঁহাৰি দিছে, সকলোৱে চানেকিটোও ভাল পাইছে আৰু কেনেকৈ তোলে সেই পদ্ধতি চাই খুব ভাল পাইছে। সেইকাৰণে আকৌ এটা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়ালোঁ। আপোনালোকক চানেকিটো দেখুওৱা হ'ব আৰু ফুলটো কেনেকৈ গ্ৰাফত তোলে তাকো দেখুওৱা হ'ব, নহয়নে বাৰু? অৱশ্যে গ্ৰাফত মই যেনেকৈ তেনেকৈ তোলোঁ, মোৰ সুবিধা অনুসৰি তোলোঁ। তাঁতত ফুল তোলাৰ দৰে সম্পূৰ্ণ বেলেগকৈ মই তোলোঁ। তাঁতত ফুল তোলাৰ দৰেও আপোনালোকে এফালৰ পৰা তুলি যাব পাৰে, কিন্তু মই সহজ পদ্ধতিৰে তোলোঁ। সেইবাবে মই যেনেকৈ তেনেকৈ তুলিছোঁ, মোৰ যেনেকৈ সুবিধা হয় সেই অনুসৰি মই তুলিছোঁ। আপোনালোকে যদি ভাবে তাঁতত ফুল তোলাৰ দৰে তোলোঁ বুলি, তেতিয়াহ'লে এফালৰ পৰা একাদ্ৰীক্ৰমে এটা এটা কাঠিকৈ তুলি যাব পাৰে। কিমান যে কষ্ট হয় এইবিলাক ফুল তুলি অ'ৰটোৰ পৰা সংগ্ৰহ কৰি এনেকৈ ফুল তোলাটো, তথাপিও কষ্ট হ'লেও এইখিনি নিজৰ কাৰণেই সংৰক্ষণ হৈ যায়, সেইকাৰণে তুলি ভাল লাগে। পিছত যিকোনো বস্তুত বা চাদৰ মেখেলাই হওক বা গামোচাতেই হওক দিবলৈ তেতিয়া বিচাৰি ফুৰিবলগীয়া নহয়, বেলেগৰ ওচৰলৈ বিচাৰি যাবলগীয়া নহয় আৰু যি মন যায় তাকেই দিব পাৰি, যেনেকুৱা ডিজাইন মন যায় তাকেই বনাব পাৰি এইবিলাক নিজৰ হাততে থাকিলে। সেইকাৰণে চানেকি সকলোৰে হাতত লাগেই। সকলোৰে সুবিধাৰ বাবে মই এইবিলাক ভিডিঅ' আগবঢ়াই আছোঁ। আপোনালোকে কিমান দূৰ উপকৃত হৈছে জনাবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিলোঁ, বাই।